নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক কোকোপিট যেহেতু আপোনালোকে যদি গাৰ্ডেনিং কৰিছে বা গাৰ্ডেনিং কৰাৰ কথা ভাবিছে তেনেহলে আপোনালোকে কোকোপিট হয়তো চিনি পায় যিটো কোকোনাট বা নাৰিকলৰ গুৰি যিটো বাকলিৰ এটা আপোনালোকে চাওক নাৰিকলৰ বাকলিৰ গুৰি যিটো আমি মানে যিকোনো টাবত ম্যাক্সিমাম টাবত আমি ইয়াক মানে সয়েল মিক্সত ব্যৱহাৰ কৰো আপনি দেখিছে ইয়াত মিক্স কৰো আমি প্ৰায় 25 পৰা 30% আমি কোকোপিট মিক্স কৰো আৰু এটো যথেষ্ট কষ্টলি হয় পাৰ কেজি আপোনাৰ 50 रुपीजৰ ওচৰত আপুনি নাৰ্সাৰীত পাব কিনিবলে তো আজি আমি এই আপোনাৰ যেটো পাৰ কেজি 50 रुपीस কোকোপিটৰ যেটো খৰচ হেতু বচাবৰ কাৰণে ইয়াৰ তিনটা বিকল্প ব্যৱস্থা আজি আমি আপোনাক দেখুৱাম এই তিনটাৰ ভিতৰত আপুনি যিকোনো এটা ইয়াত আপুনি ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপুনি কোকোপিট মানে ইউজ নকৰিলে হ'ব সয়েল মিক্স কৰিবলে যেটো মাটি বনাব আপুনি টাবৰ কাৰণে তাত আপুনি কোকোপিটৰ খলনি কি ব্যৱহাৰ কৰিব এটো মই আজি আপোনাক দেখুৱাম তো বলক ভিডিওটো আৰম্ভ কৰো সাধাৰণতে আমি টাবত 30% আমি কোকোপিট ব্যৱহাৰ কৰো আৰু 40% আমি যেটো গাৰ্ডেন সয়েল হয় যেটো নরমাল মাটি হয় হেতু আমি ব্যৱহাৰ কৰো আৰু আমি ইয়াত কম্পোষ্ট ব্যৱহাৰ কৰো তো কম্পোষ্টটো এটা বেলেগ চেপ্টাৰ হয় কম্পোষ্টৰ কথা আজি আমি নকওঁ আপোনাক তো ফাৰ্স্ট আপুনি ইয়াত কি ব্যৱহাৰ কৰিব মই আপোনাক দেখুৱাইছো এটো হৈছে চাউলৰ মানে ধানৰ যেটো পটান হয় হেতু হয় তো ধানৰ পটান আপোনালোকে চিনি পায় ইয়াক ইংৰাজীত ৰাইস হাস্ক বুলি কোৱা হয় তো আপোনালোকে এটো ইজিলি যিকোনো ধানৰ মেল যত অসমতটো এবিলাক ইজিলি अवेलेबल হয় হেবিলাকত পাই যাব বা বয়লাৰ ফাৰ্মত আপোনালোকে এবিলাক পাই যাব তো তাতো কি কৰে পোৱালিক মানে তলৰ ঠাণ্ডাৰ পৰা বচাবৰ কাৰণে এটো ব্যৱহাৰ কৰে তো ইয়াৰ যদি কোকোপিটৰ খলনি আপুনি এটো ব্যৱহাৰ কৰে এটো খুব কম দামত আপুনি পাই যাব অলমোস্ট ফ্ৰী বুলি কলো বেয়া নহয় ইয়াৰ পাৰ কেজি আপোনাৰ 4 পৰা 5 টকাৰ ভিতৰত আপুনি এটো পাই যাব কিনিবলে তো যদি আপুনি ইয়াৰ 10 কেজিও আনে তেতিয়া হলে আপোনাক মই দেখুৱাই আছো যে আপুনি কিমান কিনিবলে পাব তো এটো আপোনালোকে চাওক মই ইয়াত প্ৰায় 10 কেজি আছে এটো চাওক কিমান ডাঙৰ এটা বস্তা আপোনালোকে চাওক যদি আপোনালোকে এনেকুৱা 10 কেজি মানো কিনি আনি থয় তেতিয়া হলে তো আপোনালোকে কোকোপিটৰ কোনো প্ৰয়োজন নহয় আৰু কোকোপিটৰ মানে যেটো কাম হয় কোকোপিটে আপোনাৰ ধৰিলক পানীটো যেটো মইশ্চাৰ হয় যিমানটো পানী গজুপাক দৰকাৰ হয় সিমানটো হি এবজৰ্ব কৰি ৰাখে আৰু বাকি মানে হিউমিডিটিটো হি মেইনটেইন কৰি ৰাখে আৰু বাকি যেটো এক্সট্ৰা ওয়াটাৰ হয় হেতু হি টাবৰ তলেদি উলিয়াই তাত যিমানটো দৰকাৰ আছে সিমানটো হি এবজৰ্ব কৰি ৰাখে ঠিক তেনেদৰে এই ধানৰ যেটো পটান হয় যেটো আপুনি দেখিছে ৰাইস হাস্ক তো এটোও হে সেম একে কাম কৰে তো এটো আপুনি যদি মিক্স কৰে ইউ মানে যিমানটো পানী দৰকাৰ হ'ব সিমানটো এবজৰ্ব কৰিব আৰু বাকিখিনি পানী আপোনাৰ মানে সয়েলটো মানে সফট কৰি ৰাখিব যে বাকিখিনি পানী নিজে নিজে ড্ৰেনেজ অলৰেডি আউট হৈ যাব টাবৰ পৰা তো আপোনালোকে ইয়াৰ সেকেন্ড সাবস্টিটিউট আপুনি কি ইউজ কৰিব আৰু এটো আপোনাৰ প্ৰায় 6 মাহ মানৰ পিছত ই অটোমেটিকলি ই কম্পোষ্ট বনি যাব মানে ই ডিকম্পোষ্ট হৈ তো সাৰলৈ ৰূপান্তৰিত হৈ সাৰৰ কাম কৰিব তো আপোনালোকে এটো মানে ইয়াৰ কোনো সাইড ইফেক্টও নাই আপুনি ব্যৱহাৰ কৰিব পাৰে মই আপোনাক যিকিটা বস্তু দেখাইছো তাৰ কোনো সাইড ইফেক্ট নাই কিন্তু কিছুমান মানুহে এনেকে কয় যে আপুনি কাঠৰ গুৰি ব্যৱহাৰ কৰিব পাৰিব তো আপোনাক মই কৈছো যে কাঠৰ গুৰি আপুনি ব্যৱহাৰ নকৰিব কাৰণ আপোনালোকে জানে সকে কাঠত ঘুণ লাগে তো ঘুণে খায় যাক ডিমক বুলি কোৱা হয় হিন্দীত তো হেই ঘুণটো আপোনাৰ যদি টাবত আপুনি মিক্স কৰে তেতিয়া হলে তাতো ঘুণ লগাৰ সম্ভাৱনা থাকে তো আপোনালোকে কাঠৰ গুৰি ব্যৱহাৰ কৰা বা আতৰত থাকক মই আপোনাক সেকেন্ড সাবস্টিটিউট দেখাই আছো সেকেন্ড বিকল্প আপুনি কি ব্যৱহাৰ কৰিব পাৰে এটো সক লিফ কম্পোষ্ট আমি যিবিলাক গছৰ শুকান পাত পৰি থকা দেখো হেবিলাক যদি আপুনি এনেকে অলমান প্লাষ্টিকৰ বেগত ভৰাই হেতু বেগৰ আপুনি তাত অলপ পানী দি মুখখন বন্ধ কৰি অলপ সাইডত অলপ বেগটোৰ হোল কৰি দিব লাগে যাতে এয়াৰ সাৰ্কুলেশনটো তাত হৈ থাকে তো মই আপোনাক যদি লিফ কম্পোষ্টৰ ওপৰত ভিডিও বনাব লাগে তেতিয়া হলে আপুনি মোক কমেন্ট কৰিব মই আপোনাক ভিডিও দি দিম তো আপোনালোকে লিফ কম্পোষ্ট ইয়াত যদি কোকোপিট বা আপোনাৰ ওচৰত ৰাইস হাস্ক নাই তেতিয়া হলে আপোনালোকে এটো পাতৰ যেটো সাৰ হয় এটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটো প্লান্টৰ কাৰণে বহুতেই মানে প্ৰয়োজনীয় উপযোগী তো আপোনালোকে এটো ব্যৱহাৰ কৰক আৰু যদি আপোনালোকৰ এই দুটা বস্তু আছে যদি আপোনালোকে এই দুটা বস্তু ব্যৱহাৰ কৰক আৰু যদি এই দুটা আপোনাৰ ওচৰত নাই তো যদি আপোনাৰ ওচৰত এনেকুৱা যেটো সিন্ডাৰ বুলি কোৱা হয় যেটো কয়লাৰ হয় জ্বলি যোৱাৰ পিছত যেটো কয়লাৰ হয় এবিলাক ইজিলি টি ফ্যাক্টৰী বা এনেকুৱা যত লোহাৰৰ কাম কৰা হয় কমাৰ তাত আপোনালোকে ইজিলি এবিলাক পাই যাব তো এটো অলমোস্ট ফ্ৰীলি আপোনালোকে পাই যাব ইমান এটোৰ কোনো পইচা তেনেকে নলয় মই এটো ফ্ৰীকে আনিছো তো আপোনালোকে এসক এটো কয়লাৰ হয় ইয়াৰ এটা আপোনাৰ মানে কি উইক পইণ্ট কি আছে ই মইশ্চাৰটো হিউমিডিটিটো কম মেইনটেইন কৰি ৰাখে ই আপোনাৰ অলমোস্ট আপোনাৰ 90% পানী আউট কৰি দিয়ে তো ইয়াৰ এটো যদি আপুনি ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ পানীটো খুব
মানে আপোনাৰ কম পৰিমাণে ধৰি ৰাখিব তো বাৰে বাৰে আপোনাৰ পানী দিবলগীয়া হ'ব তো আপোনালোকে এইটো সব প্লান্টত ব্যৱহাৰ নকৰিব ই কোনখিনি প্লান্টৰ কাৰণে ভাল ই সাকুলেন্টৰ কাৰণে ভাল এডিনিয়ামৰ কাৰণে ভাল আৰু ইয়াত ইয়াক আপুনি গোলাপতো অলপ চলপ ব্যৱহাৰ কৰিব পাৰে 20% মান আপুনি গোলাপৰ মানে সইল মিক্সটো আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু বাকি যদি আপুনি এই দুটা বস্তু ইউজ কৰে কোকোপিটৰ সলনি তেন্তে আপোনাৰ খুব কম খৰচত মানে গাৰ্ডেনিং আপুনি ধুনীয়াকৈ কৰিব পাৰিব তো গাইস যদি আজি ভিডিওটো ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব এণ্ড কমেণ্ট কৰিব যদি আপোনাৰ কিবা জানিবলগীয়া আছে আৰু মোৰ চেনেলটো যদি আপুনি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো অল কৰি ল'ব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সবতকৈ প্ৰথমতে পাই যায় থ্যাংক ইউ